মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী অধীক্ষকৰ মাজত প্ৰথম দিনা একেৰাহে চলিল 18 ঘণ্টীয়া আলোচনা। দুদিনীয়া কাৰ্যসূচীৰে দুলীয়াজানত উপস্থিত হলহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মন্ত্ৰী সঞ্জয় কিষাণ। লগতে আছে বহু শীৰ্ষ বিষয়া। মানুহৰ লগত খোজ কাঢ়িলে I feel privileged. It is a gentle reminder to us that look, the law and order situation in my district is not good. So we have to neutralize. মই কোৱা নাই যে আজিয়ে সকলো নোহোৱা কৰি দিও. But we have to come to a situation through active policing, through intelligence, through surveillance that there is absolutely no threat. Give general protection to the people. In the district, the security scenario is such that আজি মোৰ districtত কোনো মানুহ সোমাবই নোৱাৰে. There is no threat to my district. I have made the system in such a way that absolutely পুলিচৰ থানাবিলাকৰ কিছুমান জুৰিডিকশ্যনত অসুবিধা হৈ আছিল, সেইবিলাকৰ বিষয়ে আলোচনা হ'ল। মুঠতে এখন জিলাৰ আৰক্ষী এডমিনিষ্ট্ৰেশ্যনৰ সকলো বিষয় কালি পুংখানুপুংখভাৱে আলোচনা। মই সন্তুষ্ট নহয় বুলিতো কাকো কোৱা নাই। আমিতো এখেতসকলে বহুতখিনি ডেভেলপ কৰিছে। যেতিয়া যোৱা 8 মাহত যি আছিলে তাতকৈ আজি বহুতখিনি ডেভেলপ কৰিছে, কিন্তু এইটো এটা 5 বছৰীয়া পৰিকল্পনা নহয়। প্ৰত্যেক 6 মাহত ডেভেলপ হৈ গৈ থাকিব। আৰু এতিয়াতো আপোনালোকে দেখিছে যে পুলিচ অফিচাৰবিলাক য'ত পোষ্টত আছে তাতে আছে, বহুত বেছি ট্ৰেন্সফাৰ পোষ্টিঙো নাই। আমি মানুহক বদলি কৰাত কৰি সেই মানুহজনকে উপযুক্তভাৱে গঢ়ি তোলাত গুৰুত্ব দিওঁ, কাৰণ আল্টিমেটলিটো তেওঁলোকে চৰকাৰৰ দৰমহা ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা পাবই। এতিয়া ৰাইজে ক'ব নহয় যে যদি ক'ৰবাত অলপ দুৰ্নীতিটো কমিছে, ক'ৰবাত যদি ৰাইজে অফিচ কাছাৰীত কামবিলাক আগতকৈ অলপ সোনকালে পাইছে, তেতিয়াহ'লে সফল হৈছে। আমিতো ইয়াতে এটা গতি দিওঁ, কিন্তু গতিটোৰ ফলটো কি হৈছে নাই হোৱা সেইটো তলত ৰাইজৰ ফিডবেকৰ ওপৰতহে নিৰ্ভৰ কৰিব। এখেতসকলে যি ফিডবেক দিব তাৰ ওপৰততো আপুনি বিশ্বাস নকৰিব, কাৰণ আমিতো ভাবোঁ যে আমি ভাল কাম কৰিছোঁ। আল্টিমেটলি পাব্লিকেও মানিব লাগিব নাই যে ভাল কাম হৈছে বুলি। গতিকে ফিডবেকটো পাব্লিকৰ পৰা পাম। এনেকুৱা কথা নহয়, সমস্যা বহুত আছে, গতিকে কামটো কৰিবই লাগিব নহয়। কামটো আজি 32-33খন জিলা, সকলোৰে কথা শুনিব লাগিব, কথা পাতিব লাগিব। নাপাতিলেতো সমস্যাবিলাক সমাধান নহ'ব। কালিতো গধূলি আমাৰ ডিব্ৰুগড় জিলাৰ যিখিনি অকণমান লিডিং চিটিজেন, আমি SP সকলৰ লগত একেলগে ডিনাৰ কৰক বুলি ৰাতি মাতিছিলোঁ। চ' পৱন সিং ঘাটোৱাৰে চৰকাৰী অনুষ্ঠানত মাতিলে তেখেত আহে, আৰু প্লাছ মোৰ লগত তেওঁৰ এটা ব্যক্তিগত সম্পৰ্কও আছে। মই মাতিলে আহে, কিন্তু আমি ৰাজনীতিৰ কথা নাপাতোঁ, ৰাজনীতিৰ পৰা অলপ দূৰত থাকোঁ। গোটেই বৈঠকৰ অন্তৰত আমি গোটেই বিষয়টো কেনেকৈ আগবাঢ়িলে ব্ৰিফিংটা পাম। ৰাতি গধূলি মই লগ পাই ল'ম। আয়োজন কৰিছে আৰু তেওঁ যিটো কথা কৈ আছে যে তেওঁ অসমৰ প্ৰত্যেকটো বিভাগৰ লগতে পুলিচ প্ৰশাসন বিভাগটো অতি শক্তিশালীৰে আগুৱাই লৈ যাব বিচাৰিছে। আৰু ইতিমধ্যে দেখিছে যে যোৱা নিশা গোটেই নিশা তেওঁ আমাৰ আৰক্ষী অধীক্ষকৰ লগতে অন্যান্য বিষয়াসকলৰ লগত তেওঁ আলোচনা কৰিছিল, আৰু সকলোৱে অতি আগ্ৰহেৰে এই গোটেই নিশা তেওঁলোকে অংশগ্ৰহণ কৰিছে, আৰু সকলোৱে উদ্যমেৰে আগন্তুক দিনত অসমখনক শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, অসমৰ সম্পূৰ্ণ নিৰাপত্তাৰ ক্ষেত্ৰত আৰু প্ৰশাসনিক ব্যৱস্থাটো অতি নিকা আৰু অতি শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে আগ্ৰহ প্ৰকাশ কৰিছে। আৰু নিশ্চিতভাৱে এয়াই হৈছে অসমৰ এটা ডাঙৰ পৰিৱৰ্তন। আৰু আমি বিশ্বাসী যে মুখ্যমন্ত্ৰীৰ এনেধৰণৰ এক বলস্থ পদক্ষেপৰ ফলতে অসমখন ভাৰতবৰ্ষৰ ভিতৰতে যি এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি সকলোৱে কাম কৰি আছোঁ, এই ক্ষেত্ৰত নিশ্চয় আমি আগবাঢ়ি যাওঁ। আপুনি চাহ জনগোষ্ঠী শক্তিশালী নহয়, আৰু আমি দেখা পাইছোঁ যে কালি পৱন সিং ঘাটোৱাৰে আহিছে, যিহেতু তেওঁ এটা অন্য আপোনালোকৰ দলৰ বিৰোধী দলৰ নেতা। নাই, ইয়াতে আচলতে কালি নৌকা ভোজন যিটো ব্যৱস্থা আছিলে তাত সকলোকে মতা হৈছিল, আৰু ঘাটোৱাৰ এজন জ্যেষ্ঠ মন্ত্ৰী তেওঁ আছিলে আৰু চাহ জনগোষ্ঠীৰ এজন নেতা, আৰু সেই হিচাপত তেনেধৰণৰ বহুত মানুহকে আমন্ত্ৰণ কৰা হৈছিলে। কালি ঘাটোৱাৰ দাও আহিছিলে। আগে পিছত ঘাটোৱাৰ দাক তেনেকৈ আপোনালোকে জানে যে ঘাটোৱাৰ দাক মতা হয়। তেওঁ আচলতে জনগোষ্ঠীটোৰ এতিয়াও নেতৃত্বত তেওঁ বিশ্বাসী, গতিকে তেওঁ আহিছে, তেওঁ কালি অংশগ্ৰহণ কৰিছে, দিহা পৰামৰ্শ দিছে। হয়। আমাৰ
মই যিহেতু যোৱাকালি ইনগ্ৰেশ্যন প্ৰগ্ৰামটোত আছিলোঁ আৰু মই যিটো গম পালোঁ যে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম পুলিচ সংস্কাৰ আৰু অসম পুলিচৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা কৰাৰ কাৰণে যিধৰণে আন্তঃগাঁথনি ডেভেলপমেণ্ট কৰিব বিচাৰিছে আৰু যোৱা ৰাতিপুৱা আৰম্ভ হোৱা মিটিং আজি ৰাতিপুৱা 5টালৈকে চলিছে 4:30টালৈকে চলিছে। এইটো প্ৰমাণ হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰণৰ যি পুলিচ প্ৰশাসনৰ প্ৰতি অনাস্থা আহি আছে বা পুলিচ থানালৈ যিটো গ'লে পুলিচে হাৰাচমেণ্ট কৰিব, আমি আমাৰ কথা নুশুনিব, এনেকুৱা এটা ভাৱ আহে মানুহৰ। কিন্তু এইটো এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁলোকে এনচাৰেবল কৰিব বিচাৰিছে, একাউণ্টেবল কৰিব বিচাৰিছে। আৰু মই ভাবোঁ এনেকুৱা প্ৰক্ৰিয়া যদি আজিৰ পৰা 50 বছৰ আগত যদি আৰম্ভ হ'লহেঁতেন, পুলিচ প্ৰশাসনৰ যদি এই সংস্কাৰ লাইনটো যদি আৰম্ভ হ'লহেঁতেন, মই ভাবোঁ যে আজি অসমত শান্তি একদম বাটাই থাকিলেহেঁতেন, অসমৰ জনসাধাৰণৰ কোনো ধৰণৰ শংকা নাথাকিলেহেঁতেন। আৰু যোৱাকালি মুখ্যমন্ত্ৰী এটা বহুত ডাঙৰ কথা কৈছে যে প্ৰতিগৰাকী আৰক্ষী অধীক্ষকে এনেকুৱা এটা ব্যৱস্থা কৰক যে কোনো ব্যক্তি চিকিউৰিটি অবিহনে যাতে ঘূৰিব পাৰে। আনকি মুখ্যমন্ত্ৰীয়ে নিজেও কৈছে, আমিও ভাবোঁ যে আজি যিটো ৰিপৰ্ট আহি আছে গৃহ বিভাগৰ যে প্ৰায় 2000 অধিক আজি পুলিচ আমাৰ চিকিউৰিটিৰ কাৰণে বা বিভিন্ন ক্ষেত্ৰত চিকিউৰিটিৰ কাৰণে আছে। যদি আজি পৰিৱেশটো যদি ভাল থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় এইটো আজি অসুবিধা নহ'লে আমি পুলিচ বেলেগ কামত লগাব পাৰোঁ। গতিকে মই মুখ্যমন্ত্ৰীৰ লগত এতিয়াও ৰাতিপুৱা যিবিলাক কথা পাতিলোঁ মই ভাবোঁ 40-50 বছৰ আগত নহ'ল, তথাপি শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অতি আন্তৰিকতাৰে এই কামখিনি কৰিছে। এতিয়া ৰাইজৰ সহযোগ লাগিব, ৰাইজৰ সহযোগ কৰি পুলিচ প্ৰশাসন আৰু ৰাইজ যদি একেলগে আগবাঢ়ো তেতিয়াহ'লে আমাৰ শান্তি প্ৰতিষ্ঠা হ'বই আৰু উন্নতিৰ যাত্ৰা অধিক ত্বৰান্বিত হ'ব। মুখ্যমন্ত্ৰীৰ যি সপোন যে ভাৰতবৰ্ষৰ বুকুত অসমক প্ৰতিষ্ঠা কৰাৰ, এইটো আমি আগবাঢ়িব। বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছে মাননীয় মুখ্যমন্ত্ৰীৰ নৈশ ভোজত আৰু এই সূত্ৰে আহিছে। ময়ো দেখিছোঁ বহুতকেইটা নিউজত তেনেকুৱা পৰ্টেল নিউজত বাঢ়ি আছে যে পৱন সিংহৰ বিজেপিত জইন কৰাৰ কথাটো অহা নাই। তেওঁলোকে জইন কৰা তেওঁ এগৰাকী আসাম কাম মজদুৰ সংঘৰ সভাপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী। আৰু এটা কথা, কালি যেতিয়া আমাৰ ডিনাৰ হৈ আছিলে, মই আমাৰ লেবাৰ মিনিষ্টাৰ সঞ্জয় কিষাণ ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় লেবাৰ মিনিষ্টাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া, মুখ্যমন্ত্ৰী পৱন সিংহৰ লগত এই চাহ বাগিচাত যে আজি যিবিলাক চিটুৱেশ্যন হৈ আছে, বিশেষকৈ আমাৰ মদাৰঘাট চাহ বাগিচা আজি প্ৰায় 1200 শ্ৰমিক আৰু তেওঁলোকৰ ডিপেণ্ডেণ্ট 6000 লোক আজি অনাহাৰে তেওঁলোকে কান্দি আছে, তেওঁলোকে মেডিকেলকে কান্দি আছে। গতিকে ইমিডিয়েট মুখ্যমন্ত্ৰী ইনষ্ট্ৰাকশ্যন দিছে, কালি ডিচিকো কৈছে যে এই শ্ৰমিকসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ অতি সোনকালে তেওঁলোকৰ সমস্যাটো সমাধান কৰিব লাগে। এতিয়াও অসম আৰক্ষীক এক শক্তিশালী আৰু আধুনিক ৰূপত গঢ়ি তোলাৰ প্ৰচেষ্টা অসম চৰকাৰৰ। আধুনিক ৰূপ দিবলৈ চলিছে বিস্তৃত আলোচনা। ব্যুৰ' ৰিপৰ্ট, তৰংগ লাইভ।